সো হে গাইজ প্ৰত্যেকবাৰৰ নিচিনা এইবাৰো আইফোনৰ নতুন সিৰিজ লঞ্চ হৈ গ'ল যেটো হয় আইফোন 13 আৰু এই আইফোন 13ত আগৰ আইফোন 12 সিৰিজৰ পৰা বহুত কিছুমান নতুন আপগ্ৰেড দিয়া হৈছে মানুহৰ পকেট মাৰিবলে যাৰ মাজত এটা নতুন ফিচাৰ হৈছে স্যাটেলাইট কানেক্টিভিটি যেটো একেবাৰে এটা নতুন আৰু মস্তি ফিচাৰ হয় মোবাইল ফোনৰ কাৰণে কিন্তু এই স্যাটেলাইট কানেক্টিভিটি হয় কি বস্তু তো বলক মই আপোনাক এতিয়া কম যে হেতু কি বস্তু যদি কেতিয়াবা আপুনি কোনোবা এটা আইল্যান্ড বা জংগলত হেৰাই যায় ভগৱানে কৰক এনেকুৱা নহওক কিন্তু এক্সাম্পল হিচাপে ভাবি লওক যে আপুনি এটা জংগলত হেৰাই গল বুলি আৰু আপুনি হেল্পৰ বাবে কাবাক কল বা মেছেজ কৰিবলৈ ট্ৰাই কৰিছে কিন্তু জংগলতটো নেটৱৰ্কৰ নটো নাপায় তো সেই প্ৰবলেমটোকে দূৰ কৰিবলৈ আইফোন 13ৰ লিও মানে লো আৰ্থ অৰবিট কমিউনিকেশ্যন সিস্টেম দিয়া হৈছে যাৰ হেল্পত আপুনি যাক মন কৰে তাকে কল বা মেছেজ কৰিব পাৰিব লাগিলে নেটৱৰ্ক থাকক বা নাথাকক কিন্তু এই ফিচাৰটো সকলোবোৰ দেশত কাম নকৰে কেলে কিছুমান দেশত স্যাটেলাইট কানেক্টিভিটি পাব্লিকলি ইউজ কৰাটো বেন হয় যেনে ইণ্ডিয়া নৰ্থ কোৰিয়া চাইনা যিবোৰ দেশত অকল মিলিটাৰী মানুহবোৰেহে এই ফিচাৰটো ইউজ কৰিবলৈ পাৰমিশন থাকে আৰু আপোনাক এই আইফোন 13ৰ ফিচাৰটো কেনেকুৱা লাগিছে তলত কমেন্ট কৰি নিশ্চয় জনাব আৰু সাবস্ক্ৰাইব কৰক এনেকুৱা আৰু ভিডিঅ' চাবলৈ হলে